এয়া পত্নীয়ে কিটচেনত পিঠা বনাই আছে। ये घर में टेकेली पिठा बन रहा है। এইবিলাক আছে কাপ পিঠা বনি আছে। এইটো হৈছে ভকা পিঠা, তেতলাত বনাইছি। তেতলা মুখত দিয়া পিঠা বুলিও কয়, টেকেলি পিঠা বুলিও কয়। এয়া এয়া পত্নী বনাই আছে। এইয়া এনেকৈ দেই গুড়াখিনি দি আছে। তাৰপিছত নাৰিকল দিব। এয়া নাৰিকল দি আছে আৰু গুড়া দিব। এনেকৈ এতিয়া বহাই দিব তেতলাত। এইটো হ'লে খালে সেয়া কাপ পিঠা এইবিলাক আৰু এটা বহাই দিলে। ৰান্ধনী ঠিকে আছে না পিঠা? কি পিঠা? পিঠা কেটলি মুখত দিয়া পিঠা। এই বৰ্তমান দুটা বনোৱা হৈছে। কেটলা মুখত দিয়া পিঠা, টেকেলি পিঠা বুলিও কয়, পকা পিঠা বুলিও কয়। এতিয়া মই এটা খাম, আধা খোৱা আছে। এইটো আধা খোৱা আছে, এইটো খাম এতিয়া। একদম বিৰাট টেষ্টি হৈছে, মজা লাগছে খাই।